গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই প্ৰিয়ংকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ আমাৰ দোকানত। দেউতাই ভাত খাব আহিব, সেইবাবে মই দোকানত বহিব যাওঁ। ৰাতিপুৱাৰ পৰা বহুত বৰষুণে দি আছে। বৰ্তমান ছাতা লৈ গৈ আছোঁ। আজি বতৰটো ৰাতিপুৱাৰ পৰা বহুত ঠাণ্ডা, সেইবাবে ফ্ৰেণ্ডজনে মাংস অকণমান লৈ আহিছিল। এতিয়া মাংসখিনি তেওঁৱে বনাব। মায়ে সেইবাবে যোগাৰ কৰি দি আছে। তেওঁ এটা নতুন ষ্টাইলত আজি মাংসখিনি বনাব। আপোনালোকক দেখুৱাম, চাই থাকিব। মাংসখিনিত ৰংগুড়া আৰু মিঠাতেল দি লোৱা হ'ল। এয়া তেওঁ মাংসখিনি সানি আছে বৰ্তমান। এয়া তেওঁ মাংসটো নতুন ষ্টাইলত বনাই আছে। আপোনালোকেও ঘৰত ট্ৰাই কৰিব, নিশ্চয় খাই বহুত ভাল পাব। তেওঁৰ প্ৰয়োজন অনুসৰি মছলাবিলাক দি লোৱা হৈছে। বঙালী দালি বহুত মছলা দিয়ে। মাংসত বিলাহী আৰু আলু দি লোৱা হ'ল। এয়া পানী দি দিলে। এয়া কালাৰ চাওকচোন গাইছ, ইমান ধুনীয়া হৈছে।
এনেতো মাংস গ্ৰেভি কৰি খায়ে বেছি ভাল লাগে, কিন্তু চৰ্দি লাগি থকাৰ বাবে অকণমান জোলে কৰিলে মাংসখিনি। যিহেতু লোকেল চিকেন সেইবাবে জোলে বনাব ক'লোঁ। এয়া আমাৰ মাংস আৰু ভাত ৰেডি। এয়া আমি ভাত খাবলৈ বহিলোঁ। মাংসখিনি দেখাত যিমান ধুনীয়া হৈছিল তাতকৈ খাবলৈ বেছি সোৱাদ হৈছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। বাই বাই।